মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণসমূহৰ স্বৰচিহ্নসমূহৰ লগত পৰিচয় হ'বলৈ বিচাৰিছোঁ। আহা, তোমালোকেও সেই স্বৰচিহ্নসমূহ এই ভিডিঅ'টোৰ জৰিয়তে শিকি লোৱা। আমাৰ অসমীয়া ভাষাত স্বৰবৰ্ণ যিবিলাক স্বৰচিহ্ন আছে, সেই স্বৰচিহ্নসমূহ সাধাৰণতে ব্যঞ্জন বৰ্ণৰ লগতহে সংযুক্ত হয়। আমাৰ অসমীয়াৰ ভাষাৰ স্বৰবৰ্ণকেইটা হ'ল অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ আৰু ঔ। এইকেইটা হৈছে স্বৰবৰ্ণ। এইকেইটা স্বৰবৰ্ণ হ'লেও কিন্তু আমি স্বৰবৰ্ণৰ প্ৰথম আখৰ অ'টোৰ কোনো স্বৰচিহ্ন দেখা নাপাওঁ। সেয়েহে আমি স্বৰচিহ্নত এই অ আখৰটো লিখা নাই। প্ৰথমেই আহোঁ আমি আ বৰ্ণটো। আ বৰ্ণটোৰ স্বৰচিহ্ন হ'ল আ কা। তোমালোকেও এনেদৰে ঘৰত লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছতে আমি আহিছোঁ হ্ৰস্ব ই বৰ্ণ। হ্ৰস্ব ই বৰ্ণৰ স্বৰচিহ্ন হ'ল হ্ৰস্ব ই কাৰ আৰু দীৰ্ঘ ই বৰ্ণৰ দীৰ্ঘ ই কাৰ। এতিয়া আহোঁ হ্ৰস্ব উ। হ্ৰস্ব উ বৰ্ণ স্বৰচিহ্ন হ'ল হ্ৰস্ব উ কাৰ। দীৰ্ঘ উ বৰ্ণ স্বৰচিহ্ন হ'ল দীৰ্ঘ উ কাৰ আৰু ঋ বৰ্ণৰ স্বৰচিহ্ন হ'ল ঋ কাৰ। যেনে আমি শব্দ লিখোঁ কৃষি বা তেনেকুৱা ধৰণৰ ঋ কাৰ যুক্ত শব্দ। এতিয়া আহোঁ আমি এ বৰ্ণটোলৈ। এ স্বৰবৰ্ণ স্বৰচিহ্ন হ'ল এ কাৰ আৰু ঐ বৰ্ণ স্বৰচিহ্ন হ'ল ঐ কাৰ। উ বৰ্ণৰ স্বৰচিহ্ন হ'ল উ কা আৰু সেইদৰে ঔ বৰ্ণ স্বৰচিহ্ন হ'ল ঔ কা। যেনে আমি ভাটৌ শব্দটো লিখিবলৈ এই ঔকাৰডাল ব্যৱহাৰ কৰোঁ। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোকেও ঘৰত এনেদৰে লিখিবলৈ চেষ্টা কৰিবা।